হালেলুয়া ঈশ্বৰৰ কি দেখাছে মই সেই ঈশ্বৰক লৈছোঁ আৰু সেই ঈশ্বৰক মই যীশু খ্ৰীষ্টৰ যোগেদি পাইছোঁ আন বেলেগ কিবা ৰাস্তা যদি আছে দেখাই দিয়ক হয়নে মোৰ পাপ ক্ষমা হ'বৰ পৰা কিবা ৰাস্তা আছে নেকি মই এইটো পাপ কৰিছোঁ এইটো মই পাপ কৰিছোঁ দিব মই এফালৰ পৰা কৈ আছোঁ ক'ব পাৰোঁ কাৰণ মোৰ কেছ চব ফিনিছ হৈ গৈছে কোৰ্টত দিগদাৰী নাই এইবিলাক মই কৰিছোঁ দেখিছে হ'ব আৰু ক'ব নালাগে এইবিলাক কথা চবতে নক'বা মই বোলো দিগদাৰী নাই ঈশ্বৰে মোক স্বৰ্গতো আশীৰ্বাদ দিছে পৃথিৱীতো আশীৰ্বাদ দিছে মোৰ কেছ চব ফিনিছ দিগদাৰী নাই আপুনি লগালেও দিগদাৰী নাই ইমান বোলে এনেকুৱা হয় এনেকুৱা আছিলোঁ তাৰ পৰা আজি ঈশ্বৰে এনেকুৱা কৰিলে সেইকাৰণে মই আপোনাক যীশুৰ কথা কৈছোঁ সেইকাৰণে দৰকাৰ হয় আপোনাৰো প্ৰয়োজন আছে যীশুক কাৰণ আপুনি ঈশ্বৰক বিচাৰি ফুৰিছে আৰু যীশুৱে একমাত্ৰ যীশু হয় যিয়ে পৃথিৱীত কৈছে মথি 11:28 না জানে আপোনালোকে মই যিদিনা বাপ্তিস্ম ল'ব গৈছোঁ বাপ্তিস্ম নাজানাকৈ মই যীশুৰ কথা প্ৰচাৰ কৰিছিলোঁ 2004 চনত মই যীশুক জানিলোঁ গ্ৰহণ কৰিলোঁ এপ্ৰিল মাহৰ 12 তাৰিখে নিজে আৰু মই যে কিবা নিয়ম নীতি আছে এইবিলাক 2004 চনত জানিছোঁ আৰু যেনে গৈছোঁ চাৰ্চত লিখা আছে মথি 11:28 সেই পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম সেই পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম যীশুৱে ক'লে মথি 11:28 মই এইটো দেখিছোঁ সঁচা যীশু তুমি সঁচাকৈ কৈছা তোমাৰ কথাটো সঁচা হয় মই এনেকুৱা পৰিশ্ৰান্ত আছিলোঁ মই এনেকুৱা ভাৰাক্ৰান্ত আছিলোঁ ভাগৰি গৈছিলোঁ আপুনি হয়তো ভাগৰি যাব পাৰে কি হ'ব পাৰে বুলি জীৱনটো ল'ৰা ছোৱালী কি হৈ যাব পাৰে বুলি আপুনি হয়তো ভাবি ভাগৰি পৰিব পাৰে আপুনি হয়তো দেখি আছে আপোনাৰ ল'ৰা ছোৱালী অবাধ্য হৈ আছে আপুনি হয়তো দেখি আছে আপোনাৰ হাজবেণ্ড বা আপোনাৰ ৱাইফ অবাধ্য হৈ আছে নহয় আপুনি হয়তো ভাবিব পাৰে অবাধ্য হৈ আছে আৰু ভাবি আপুনি চেছ মোৰ আৰু কি উপায় মোৰ ব্যৱস্থা কি সেনেকৈ আপুনি ভাবিব পাৰে আৰু ব্যৱস্থা বিচাৰি নাপাব পাৰে আপুনি পৃথিৱীত কাৰণ যীশুৰ বাহিৰে বেলেগ আৰু ব্যৱস্থা নাই মই ভাল হ'ম বুলি মোৰ দেউতা মোৰ আইতা মোৰ মা সৰুতে ঢুকাইছে বহুত কিবা কিবি কৰিছে একো ব্যৱস্থাই কাম নিদিলে নহয় যীশুৰ ব্যৱস্থাই কাম দিলে পুৰা কাম দিলে দেই এতিয়া মই সেইবিলাক খুবেই বেয়া পাওঁ 2021 চনত মোৰ এক্সিডেণ্ট হ'ল ভাল নালাগে মানে জগতত মানে যিবিলাক ঈশ্বৰ বিষয়ক কথাৰ পৰা দূৰত সেইবিলাক ভাল নলগা হৈ গ'ল মোৰ এক্সিডেণ্ট হ'ল 2021 ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে আৰু এক্সিডেণ্ট হোৱাৰ পিছত মই হস্পিটাল থাকিলোঁ ঘৰ গ'লোঁ ভৰি ভাঙিছে উঠিব নোৱাৰোঁ বিচনাত পৰি আছোঁ ডক্টৰে কৈছে 1 বছৰ তুমি বিচনাত থাকিব লাগিব ডক্টৰজন মোৰ বন্ধু তেওঁ কৈছে তুমি কিন্তু 1 বছৰ উঠিব নোৱাৰিবা দেই তোমাৰ কাৰণ হাড়টো 1 ইঞ্চিতকৈ বেছি ভাঙি টুকুৰা হৈ পৰি গ'ল আৰু তুমি ভৰিখন লগাই চুটি কৰিব নিদিলা এতিয়া তোমাৰ হাড়ডাল 1 ইঞ্চিতকৈ অলপ বেছি ফাগ হৈ আছে গতিকে এইটো বেকআপ হ'বৰ কাৰণে তোমাৰ এই বয়সত সময় ল'ব বয়স হৈছে দেই এতিয়া 53 নহয় 53 বছৰ ধেমালি নহয় হাফ চেঞ্চুৰী মাৰি দিছোঁ নহয় মোৰ বন্ধুৱে কৈছে তুমি এই বয়সত কষ্ট হ'ব তুমি লগ কৰাই দিব লাগিছিলে অপাৰেশ্যন কৰোঁতে মই কৈছোঁ নাই লগ নকৰাবা ঈশ্বৰে যি ফৰ্মাট মোক বনাই দিলে সেইটো ফৰ্মাটে থাকক ন এইটো আৰু তুমি আৰু ছুটি কৰিব নালাগে কৈছে 1 বছৰ মই বোলো একো নাই 1 বছৰ ঈশ্বৰৰ ইচ্ছা হ'লে বেছি হ'ব পাৰে আৰু ঈশ্বৰৰ যদি ইচ্ছা হয় কম দিনত হৈ যাব পাৰে সেনেকৈ বিচনাত থাকিব লগা হ'ল চব লগৰবিলাক আহে নহয় বন্দুক লৈও আহে পইচা লৈ আহে তেওঁলোকে মোক ভাল কৰি দিলে দেই মোৰ চব মেডিকেল খৰচবিলাক তেওঁলোকে দি দিলে লগৰবিলাকে মই বোলো ইয়াৰ পৰা মই পলাব লাগে বাইবেলত লিখা আছে 2 তিমথিয় 2:22 তাত কৈছে যে তুমি এই অভিলাষৰ পৰা পলোৱা
আৰু ঈশ্বৰৰ ধাৰ্মিকতা, প্ৰেম, শান্তি, ঈশ্বৰৰ লোকসকলৰ সৈতে প্ৰাৰ্থনা কৰা লোকসকলৰ সৈতে, নম্ৰ লোকসকলৰ সৈতে তুমি কি কৰা? ঈশ্বৰত চলা। ইয়াততো ঈশ্বৰ নাই, ইয়াততো বন্দুক আছে, ইয়াততো পইচা আছে, ইয়াততো গাড়ী মটৰ আছে, ইয়াততো জগতৰ আকৰ্ষণ আছে। এই ঘৰ মই গুৱাহাটীৰ ঘৰ এৰিব লাগিলে গুৱাহাটীৰ পৰা গুচি আহিলোঁ ওদালগুৰি। ইয়াত আৰু মোৰ লগৰবিলাকে নাজানে ক'ত আছোঁ। সেইকাৰণে ওদালগুৰি আহিলোঁ, সেইকাৰণে আমি দৈমালো দাক লগ পালোঁ। এইটো ঈশ্বৰৰ এটা প্লেনিং হয়। আপোনাৰ জীৱনত যিটোবিলাক ঘটি আছে, নাভাবিব যে এইবিলাক এনেই ঘটি আছে। ঈশ্বৰৰ প্লেনিঙত ঘটি আছে, ঈশ্বৰৰ পৰিকল্পনা মতে ঘটি আছে। আপোনাৰ জীৱনত যদি দুখ হৈছে, কষ্ট আহিছে, আপুনি নাভাবিব যে এইটো ঈশ্বৰে দেখা নাই। তাৰ কিবা প্লেনিং আছে, তাৰ কিবা পৰিকল্পনা আছে। যদি আপুনি ঈশ্বৰত বিশ্বাস কৰি, আপুনি নিজৰ ওপৰত নিৰ্ভৰ নকৰি আপুনি যদি ঈশ্বৰত থাকে, সেই দুৰ্বলতাবিলাক, সেই অভাৱবিলাক নাইকিয়া হৈ যাব। মই গুচি আহিলোঁ। মোৰ বন্ধু এজন আছে, তেওঁ কৈছে, ৰাজু বৰুৱা, তেওঁ ক'লে, তুমি গুচি গ'লা ইয়াৰ পৰা। মই বোলো, গুচি গ'লোঁ, তুমি আমাক একদম পাহৰিলা, আমি তোমাক ভাল পাওঁ। মই জানো ভাল পোৱা, মই এইটো জানো, তোমালোকে মোক বহুত হেল্প কৰিলা, কিন্তু মই ইয়াত থাকিব নোৱাৰোঁ। নাই, তুমি তাত আছা, এতিয়া আমি তাত যাবলৈ দিগদাৰ হয়, ওদালগুৰি যাবলৈ দিগদাৰ হয়। একো নাই, প্ৰয়োজন হ'লে মই আহিম। ফোনত আছে আজিকালি যোগাযোগ, আমাৰ মৰম আদান প্ৰদান চলি থাকিব এনেকৈ। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰত নিৰ্ভৰ কৰিলোঁ, আৰু ঈশ্বৰ ইমান ভাল ঈশ্বৰ, 7 মাহত মোক থিয় কৰাই দিলে। আৰু আমাৰ কঁঠালগুৰি বাপ্তিষ্ট মণ্ডলীৰ মানুহবিলাকৰ সৈতে বৰপেটা ৰোডত গৈ অক্টোবৰ 2 তাৰিখে থিয় হৈ এনেকৈ 2 ঘণ্টা প্ৰচাৰ কৰিলোঁ। হালেলুয়া। তাৰপিছত ডক্টৰৰ তাতে গৈছোঁ, আৰু মোৰ বন্ধুৱে কৈছে, আৰে তোমাৰ ৱাকাৰ ক'ত? নাই, খোজকাঢ়ি আহিছোঁ। খোজকাঢ়ি আহিছা তুমি? বোলো খোজকাঢ়িলোঁ। ৰ'বা, এক্সৰে ৰুমত এক্সৰে কৰিছে। এইটো আচৰিত মিৰাকুল। বোলো মোৰ ঈশ্বৰ মিৰাকুল ঈশ্বৰ হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰ এনেকুৱা ঈশ্বৰ হয়। এই ঈশ্বৰে আমাক বহুত মৰম কৰে। আমাৰ জীৱনত যিবিলাক দুখ কষ্ট হয়, আমাৰ ভুলৰ কাৰণে হয়। আমি সেই অপবয় পুত্ৰটোৰ নিচিনা আমি নিজৰ মতে চলোঁ, আমি নিজৰ ইচ্ছাত চলোঁ। সেইকাৰণে আমাৰ জীৱনত দুখ আহে, কষ্ট আহে, বেমাৰ আহে, আমি সমস্যাত পৰি যাওঁ। আমাৰ নিজৰ কাৰণে হয়, ঈশ্বৰে নকৰে। ঈশ্বৰে আমাক বহুত মৰম কৰে। আৰু সেইকাৰণে আমি এই তিমথিয়ৰ এই কথাটো মনত ৰাখিব লাগে। আৰু প্ৰথম যোহন 2 অধ্যায় 15, 16, 17 পদটো মনত ৰাখিব লাগে। তাত খুব ভালকৈ কৈ দিছে যে চকুৰ অভিলাষ, মাংস মানে শৰীৰৰ অভিলাষ, আৰু জীৱনৰ গৌৰৱ অহংকাৰ, এইবিলাক জগতৰ পৰা হয়, এইবিলাক ঈশ্বৰৰ পৰা নহয়। সেইকাৰণে আপোনাৰ মোৰ জীৱনত ইচ্ছা যিটো আহে, সেই ইচ্ছাটো ক'ৰ পৰা আহিছে? ঈশ্বৰৰ বাক্য ভিত্তিত নে মোৰ নিজৰ শৰীৰৰ ওপৰত, মোৰ নিজৰ মনৰ ওপৰত? সেইটো আমি চাব লাগে। শৰীৰৰ পৰা অভিলাষ, শৰীৰৰ পৰা যদি আহিছে, চকুৰ পৰা যদি আহিছে, চকুৱে দেখিছে ইমান ধুনীয়া ড্ৰেছ, তেতিয়াতো আমি সেইটো ল'বলৈ যদি মন যায়, তেতিয়াতো আমি গোটৰ পৰা ধাৰ লৈ পেলাই কিনিবই লাগিব ন। কাৰণ ঈশ্বৰে মোক কেপেবল কৰা নাই, সেইটো মোৰ আত্মিক ইচ্ছা নহয়, সেইটো মোৰ চকুৰ অভিলাষ। চকুৱে বিচাৰিছে, চকুৱে বিচাৰিলে সেইটো শৰীৰৰ পৰাই ল'ব লাগিব। জগতৰ পৰা যদি আপোনাৰ ইচ্ছাটো আহিছে, তেতিয়াহ'লে জগতৰ পৰাই আপুনি ল'ব লাগিব। আৰু জগতখন বেয়া হয়, সি আপোনাক ফচাব। জগত ঈশ্বৰৰ নহয়। তাত লিখা আছে জগত আৰু ইয়াৰ অভিলাষ লুপ্ত হ'ব, কিয়নো এই ঈশ্বৰৰ পৰা নহয়, ঈশ্বৰৰ পৰা নহয়। সেইকাৰণে আপুনি ফচি যাব। এতিয়া মোৰ লগৰবিলাকৰ গাড়ী আছে, ভটভটি আছে, কিবা আছে, তাকে চাই মোৰো যদি কাউৰীয়ে মৈৰাক দেখি পেখন ধৰিবলৈ যদি বিচৰা হয়, পাখি চাখি ফাটি যাবতো কাউৰীৰ ন। নাই, মই এইখন স্কুটি কিনিছোঁ। আম্বা গাঁৱৰ যে আমাৰ আপচুৰ প্ৰেচিডেণ্ট আছিলে বিমল বসুমতাৰী, তেওঁৰ ছেকেণ্ড হেণ্ড। তেওঁ
মই ক'লোঁ যে মোক এখন স্কুটি লাগে। কৈছে মোৰ ঘৰত আছে, মোৰ মিছেজে একবাৰ চলালে, এক্সিডেণ্ট হ'ল আৰু ৰাখ থৈয়ে দিছে। মাত্ৰ 700 কিলোমিটাৰ চলিছিলে। সেইখন কিনে যদি ল'ব পাৰে, কিন্তু এইখন 1.5 বছৰ 2 বছৰমান নচলোৱাকৈ পৰি আছে। হ'ব আপুনি কি পইচা লাগিব? আপুনি ল'লে আৰু কি পইচা ল'ম ন, আপোনাৰতো পইচাই নাই। চবেই জানে মোৰ পইচা নাই বুলি, আপচুৰ মানুহবিলাকেও জানে আপোনাৰ পইচাই নাই। পইচাই নাই, হ'লেও দিব লাগিব নহয় আপোনাক। দিব, কিবা কি দিয়ে। মই বোলো কম যাক, কাৰোবাক কম আৰু আপোনাক, আপুনি লৈ যাব। মই বোলো ট্ৰেন্সফাৰ হ'ব, মই কৰি দিম চব। আৰু চব কৰিলে। আম্বাগাঁৱৰ জোন যে আছে, জোন বসুমতাৰী নাই, এইটো ইণ্ডাষ্ট্ৰি অফিচত চাকৰি কৰে। তেওঁক ক'লে 25,000 টকা দিব, ক'ব পাৰিবনে নাইবা 25,000 মান দিবলৈ। কৈছে সুধি চাম, পাৰিব কিজানি, দি দিলে। সিমানটো মোৰ কেপাচিটি হয়, সিমানটো মই কৰিব লাগিব। ঈশ্বৰে আপোনাক কিমান কেপাচিটিত ৰাখিছে সেইটো আপুনি বুজিব লাগিব। সেই কেপাচিটিটো আপুনি ব্যৱহাৰ কৰক। 5 গাগৰি 2 গাগৰি 1 গাগৰি ধনৰ ঘটনাটো জানে নহয়? ঈশ্বৰে বাক্যত কৈছে নহয়, 5 গাগৰি দিয়াটোক যেতিয়া আহি ক'লে 10 গাগৰি কৰি দিলে, প্ৰভুৱে ক'লে চাবাছ, উত্তম দা। 2 গাগৰিটোৱে 5 গাগৰিলে উত্তম, 1 গাগৰিটোৱে 1 গাগৰি নি কৈছে আপুনি য'ত ৰুব নাযায় তাতে কাটিব যায়। সেইকাৰণে আপুনি কঠিন মনৰ মানুহ, সেইকাৰণে যেনেকৈ দিছে এনেকৈ দি দিছোঁ আপোনাক। মই কঠিন মানুহ, ঠিক আছে, কঠিন ব্যৱহাৰ কৰা হ'ব। ইয়াক বান্ধ, আন্ধাৰত পেলাই দে। আপোনাক মোক যিমানটো কেপাচিটিত আমি আছোঁ, সেইটো ঈশ্বৰে দিয়া হয়। আপোনাক মোক হয়তো 1 গাগৰি দিছে ঈশ্বৰে, মই 1 গাগৰিটোৱে ব্যৱহাৰ কৰিব লাগিব। কাৰোবাক 10 গাগৰি দিছে, সি 10 গাগৰি ব্যৱহাৰ কৰিব। কাৰোবাক 5 গাগৰি দিছে, সি 5 গাগৰি ব্যৱহাৰ কৰিব নহয়। মই 1 গাগৰি ঈশ্বৰে মোক দিছে, সন্তুষ্ট প্ৰভু, ইমানেই তুমি মোক দিছা। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। মই 10 গাগৰি দিয়াজনক চাই মই তেনেকৈ খোজ কাঢ়িব নাযাওঁ। ঈশ্বৰতকৈ আগত যোৱা হ'বতো। ঈশ্বৰ যেনেকৈ প্ৰেমময়, তেনেকৈ নিজৰ মৰ্যাদা ৰক্ষাত উদ্যোগী ঈশ্বৰ, হালেলুয়া। সেইকাৰণে আপুনি ঈশ্বৰৰ আগত খোজ কাঢ়িবলৈ নিবিচাৰিব। আমাৰ নিজৰ প্লেনিঙত কেতিয়াবা আমি ঈশ্বৰে দিয়াতকৈ নিজেই আগত যাব খোজোঁ, হালেলুয়া। আৰু গৈ আমাৰ কি হৈ যায়, গাড়ী এক্সিডেণ্ট হৈ যায় আমাৰ, নহয়, ফচি যাওঁ আমি। আমাৰ জীৱন গাড়ীটো ফচি যায়, সমস্যাত ফচি যায়। সেইকাৰণে প্ৰিয়সকল, ঈশ্বৰৰ বাক্য আমাক দিছে। এইকাৰণে ঈশ্বৰৰ বাক্য দিছে যাতে আমি এই পৃথিৱীত এটা জয়যুক্ত জীৱন লৈ জীয়াই থাকিব পাৰোঁ। বাইবেলত বাৰে বাৰে কৈছে, প্ৰকাশিত বাক্য 2 অধ্যায় 7 পদ, 11 পদ, 17 পদ, 26 পদ, 3 অধ্যায় 5 পদ, 12 পদ, 21 পদ। স্বৰ্গত তেওঁৰ প্ৰশংসা কৰিবৰ কাৰণে ঈশ্বৰে আমাক এই পৃথিৱীত ৰাখিছে আৰু মাতিছে। সেইকাৰণে আজিৰ এই যিটো আমাৰ সংগতিত মই আপোনালোকক বহুত সময় লৈছোঁ আৰু মই বহুত কথা কৈছোঁ, এইকাৰণে যে আমি সকলোৱে বুজি পাব লাগিব নিজক আৰু আমাৰ ঈশ্বৰক, আৰু জানিব লাগিব যে ঈশ্বৰে আমাক প্ৰেম কৰে, প্ৰেম কৰি আমাক এটা ভাল জীৱন দিব বিচাৰিছে। সেই জীৱনটো আমি বিশ্বাসৰ দ্বাৰাই আমি ৰিচিভ কৰিব পাৰিম, গ্ৰহণ কৰিব পাৰিম। কাৰণ যিজন মোৰ প্ৰভু যীশু, আপোনাৰ প্ৰভু যীশু একেই প্ৰভু, হয়নে নহয়? সেইজন আব্ৰাহাম, ইছহাক, জেকবৰ ঈশ্বৰ, হয়নে নহয়? হালেলুয়া। সেইজন ঈশ্বৰ পৃথিৱীৰ ঈশ্বৰ হয়, পৃথিৱীৰ সৃষ্টিকৰ্তা ঈশ্বৰ হয়। সেই ঈশ্বৰ, সেই প্ৰভু যীশুৱে কি কৈছে যোহন 10 অধ্যায় 10 পদত, মোৰ আগত যিবিলাক চুৰ কৰিবলৈ আহিল, ডকাইত কৰিবলৈ আহিল, হত্যা কৰিবলৈ আহিল, সেইবিলাকে যেন জীৱন পায় আৰু তাকে যেন প্ৰচুৰকৈ পায়, মই তাৰ কাৰণে আহিলোঁ। এমেন। চুৰ ডকাইত পৃথিৱীত যিমান যি আছে চবে যেন জীৱন পায়, এটা প্ৰচুৰ জীৱন পায়, তাৰ কাৰণে প্ৰভু আহিছে। ধৰ্ম দিবলৈ নহয়। ধৰ্ম এইটো বহুত ডাঙৰ, এইটো বহুত ওজন থকা বস্তু। ধৰ্ম হ'লে নিয়ম নীতি থাকে। আমাৰ কি নিয়ম নীতি আছে? আপুনি আহিছে, প্ৰাৰ্থনা কৰিছে হয়নে নহয়? ইয়াতে প্ৰাৰ্থনা কৰিছে, তাতে কৰিছে, আমি ৰাস্তাত যাওঁতে প্ৰাৰ্থনা কৰি থাকোঁ,
হয়নে নহয়? য'ত ত'ত প্ৰাৰ্থনা কৰিব পাৰোঁ। হালেলুয়া। কাৰণ আমাক প্ৰতিটো সময় কোনে জীয়াই ৰাখিছে? ঈশ্বৰে জীয়াই ৰাখিছে। সেইকাৰণে প্ৰতিটো সময়ত আমি তেওঁক ধন্যবাদ দিব লাগিব, হয়নে নহয়? কিবা নিয়ম আছে? নাই, এনেকৈ গৈহে মই ঈশ্বৰক ধন্যবাদ দিব পাৰিম। সেইখিনি সময়ৰ কাৰণে ঈশ্বৰে আমাক ৰাখিছে দেই, নহয় নহয়, চব সময়ৰ কাৰণে ঈশ্বৰে ৰাখিছে। সেইকাৰণে আমাৰ এটাই নিয়ম, ঈশ্বৰক ধন্যবাদ দিয়া। হালেলুয়া। গতিকে সেই ঈশ্বৰৰ ওচৰত আপুনি মই আছোঁ, আৰু সেই ঈশ্বৰে আমাক প্ৰচুৰ জীৱন, ভাল জীৱন দিব বিচাৰে। বিশ্বাসটো গ্ৰহণ কৰা বিশ্বাসটো আপোনাৰ মোৰ হয়। আপুনি কি বিশ্বাসত জীয়াই আছে? হালেলুয়া। চকুৰ অভিলাষ, মাংসৰ অভিলাষত জীয়াই আছে নেকি? হয়নে নহয়? মই শুনিছোঁ সেইদিনা দখনাৰ দাম বোলে 3,000, 5,000, 10,000 সিমানলৈ আছে। আছে ন? মই ইয়াতে আমাৰ বাইদেউ এজনী বেচে এই ষ্টেচনৰ সেইখিনিত ৰাতিপুৱাই। মই এনেই কাম নাথাকিলে আহি বহোঁ আৰু, মানুহ চানুহ থাকে যে ঘৰত। সোধোতে কৈছে, এইটো কি দাম? এইটোতো একোৱেই নহয়, 10,000, 15,000 টকাৰ দখনা আছে। বাহ, আমাৰ যদি মহিলাবিলাকৰ ন, এতিয়া ধৰক মই বড় হ'লোঁ হয়, মোৰ পত্নী যদি না দখনা পিন্ধিলে হয়, আৰু পত্নীয়ে ধৰক দেখিলে হয় 10,000 টকা দখনা পিন্ধি গীৰ্জাত আহিছে, ভাল লাগিলে হয়, এনে নাই? তেতিয়া মোৰ পত্নী ক'লে, দেখিছা তেওঁ পিন্ধিছে যে দখনাটোৰ দাম 10,000, ইমান ভাল, ইমান চাইনিং, ইমান ধুনীয়া। মোৰ মনটো দুখ লাগিলে হয়, হয় দুখ লাগিলে হয়। ভাল চাদৰ মেখেলা পিন্ধে 700 টকাতে পাই ইয়াতে বজাৰত। মোৰ দুখ লাগিলে হয়। সেইকাৰণে আমি চবেই, ময়ো যদি সেনেকৈ কোট পেণ্ট চাই কওঁ পত্নীক, সেই কোটটো পিন্ধিছে যে দেখিছা, এইটোৰ দাম 5,000, সেইটোৰ দাম 10,000, মোৰ পত্নীয়েও দুখ কৰিব। হয়তো তেওঁ নোৱাৰে, সেনেকুৱা এযোৰ পিন্ধিলে ভাল লাগিলে হয়, দুখ পাব। আপোনাৰ মোৰ অনুভূতিৰ দ্বাৰাই আমি দুখ আৰ্জি আছোঁ নেকি? আৰ্জিছোঁ যদি আৰ্জিব নালাগে। সেইকাৰণে চকুটোৰ অভিলাষটোকো বাদ দিব লাগে। আমাক ঈশ্বৰে কি অৱস্থাত ৰাখিছে সেইটো চাব লাগে, আৰু তাৰ পৰা আমি বিল্ড আপ কৰিব লাগে, বনাব লাগে। 2 গাগৰি ধনটো লৈ যেনেকৈ তেওঁ 5 গাগৰি কৰিলে, আমাক ঈশ্বৰে যি অৱস্থাত ৰাখিছে তাৰ পৰা আমি বিল্ড আপ কৰিব লাগে, তাৰ পৰা আমি বনাব লাগে। লাগিলে আমি মাছ কাটিম, আমি ঢেকীয়া বিচিম, আমাৰ প্ৰয়োজন নাই যদি আমাৰ প্ৰয়োজন যদি আছে, আমি লাগিলে ঢেকীয়া বিক্ৰী কৰিম, কচু শাক বিক্ৰী কৰিম, মাছ কাটি বিক্ৰী কৰিম, কিবা কাম কৰি বিক্ৰী কৰিম। আমি চকুৰ অভিলাষত পৰি আমি দৌৰুৱা নহওঁ। কাৰণ মোৰ যি ঈশ্বৰ, মই যি কামটো কৰোঁ তাত আশীৰ্বাদ কৰা ঈশ্বৰ হয়। হালেলুয়া। তেওঁ 5টা পিঠা 5,000 মানুহক খুৱাব পৰাকৈ আশীৰ্বাদ কৰা ঈশ্বৰ হয়। গতিকে সেই ঈশ্বৰে মই যি কাম কৰোঁ সেই কামটোকো মাল্টিপ্লাই কৰিব পাৰে। আমেন। মই যদি খেতি কৰিছোঁ, মোৰ খেতিটো সকলোতকৈ ভাল হ'ব। মই যি ব্যৱসায় কৰিছোঁ সেই ব্যৱসায় অন্যতকৈ ভাল হ'ব, কাৰণ মোৰ ঈশ্বৰ মোৰ লগত আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। গতিকে আমাৰ দৈমালু ছাৰ নাই, এতিয়া কি কাৰ্যসূচী আছে মোক কোৱা নাই। প্ৰেজ দ্য লৰ্ড। আপোনালোকৰ আমনি লাগিছে? আপোনালোকে বৰিং হৈছে নেকি? কিন্তু এটা কথাই হয় এইটো, যে আমি আমাৰ কেপাচিটি অনুযায়ী কৰিব লাগিব ন। আৰু ঈশ্বৰে আমাক এনেকুৱা এটা দিলে, আমি কৈ থাকোঁ যে সদায় কৈ থাকিব পাৰোঁ, কিন্তু শুনা মানুহবিলাকৰ কাণবিলাক ভৰ্তি ওলাই গৈছে নেকি, বাগৰি গৈছে নেকি, সেইটো চিন্তা কৰিব লাগিব নহয়। কাৰণ প্ৰভুৱে কৈছে যাৰ কাণ আছে সি শুনিব। কাণখন বন্ধ হৈ গ'লেতো নুশুনিব নহয়। তেতিয়া আৰু যদি বজাই থাকোঁ লাভ হ'ব নেকি? নহ'ব। সেইকাৰণে মই আপোনালোকক সুধিছোঁ, কিন্তু এইটো একদম চিৰিয়াছ কথা। আমি হাঁহিছোঁ, ফূৰ্তি কৰিছোঁ প্ৰভুৰ নামত, কিন্তু চিৰিয়াছ কথা এইটোৱেই যে ঈশ্বৰে আমাক প্ৰেম কৰে, যি অৱস্থাতেই নাথাকোঁ কিয়। আপুনি কেতিয়াও নক'ব মোৰ ছোৱালীজনী, আমি অকলে আছিলোঁ, কোনো নাই ওচৰৰ মানুহ,
ইয়াতে ভাড়া আছিলোঁ সুৰেন দাস এই সোণাৰী গলিৰ সেইখিনিত চাৰিআলিটোত এই যে মিলটো আছে যে চাউলৰ মিল ধানৰ মিলটোৰ কাষত তাতে মই ভাড়া আছিলোঁ আৰু তাতে কোনো লগ নাই তাই সেনেকৈ ডাঙৰ হৈছে কথা নকয় মানুহ আহিলে পলাই দিয়ে মাত বেলেগৰ আমাৰ লগত কথা কয় বেলেগৰ লগত কথা ক'বলৈ তাত পায় মানুহে পোৱা নাই লগৰীয়াই পোৱা নাই স্কুলত যায় বড়োৱে কৈছোঁ তাই ক'ব নোৱাৰে লগৰীয়া নাই কান্দি থাকে স্কুল নাযাওঁ অমুক নাযাওঁ আমি প্ৰাৰ্থনা কৰিলোঁ আমি বহুত দিন প্ৰাৰ্থনা কৰিলোঁ ঈশ্বৰ তাক লগৰীয়াৰ সৈতে কথা পাতিব পৰা কৰি দিয়া তাইক এডজাষ্ট হ'বলৈ আমাক যেনেকৈ দিছা তাইকো দিয়া এতিয়া তাই ফ্ৰী আমি কৈছোঁ আমি গুৱাহাটী গুচি যাম এতিয়াৰ পৰা মই কোৱা আৰম্ভ কৰিছোঁ কাৰণ তাই এতিয়া যাবই নোখোজে পৰিস্থিতিবিলাক এনেকৈ ঈশ্বৰেও সলনি কৰি দিয়ে আমাৰ জীৱনত তাই প্ৰাৰ্থনা কৰা নাই আমি কৰিছোঁ তাই নাজানে সেই বিষয় লৈ প্ৰাৰ্থনা কৰিবলৈ এনে প্ৰাৰ্থনা কৰে থেংক ইউ দিয়ে ঈশ্বৰ কিন্তু এইবিলাক কথা নাজানে তাই সৰু হয় এতিয়া ক্লাছটোত ডায়মণ্ডত পঢ়ে আমি নলবাৰীত থকাই ডায়মণ্ড হৈ গ'ল তাৰপিছত কিন্তু আমি প্ৰাৰ্থনা কৰিলোঁ আৰু ঈশ্বৰে শুনিলে আপোনাৰ সেনেকুৱা আপোনাৰ পতিয়ে হয়তো স্বামী হাজবেণ্ডে হয়তো প্ৰাৰ্থনা নকৰিব পাৰে অবাধ্য হৈ আছে বাইবেলে কৈছে ধাৰ্মিক ভাৰ্যাৰ দ্বাৰাই অধাৰ্মিক স্বামী ধাৰ্মিকতালৈ আহে হালেলুয়া আৰু ধাৰ্মিক স্বামীৰ দ্বাৰাই হাজবেণ্ডৰ দ্বাৰাই অধাৰ্মিক পত্নী ধাৰ্মিকতালৈ আহে কৰন্থিয়া পত্ৰত খুব বহলকৈ লিখিছে ঈশ্বৰৰ বাক্যত হালেলুয়া সেইকাৰণে আপোনাৰ ঘৰৰ ল'ৰাই বা ছোৱালী বা আপোনাৰ হাজবেণ্ড বা ৱাইফে প্ৰাৰ্থনা কৰা নাই তেওঁৰ পৰিস্থিতিটো ঠিক নহয় তেওঁ এডজাষ্ট হ'ব পৰা নাই ঈশ্বৰৰ লগত বা সমাজৰ লগত বা আপোনাৰ লগত আপুনি প্ৰাৰ্থনা কৰক হালেলুয়া আপোনাৰ ধাৰ্মিকতাৰ দ্বাৰাই তেওঁৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ আহিব নাইন নগৰত এজন ল'ৰা মৰিলে বিধৱা মহিলা এজনীৰ একমাত্ৰ ল'ৰা বাইবেলত লিখা আছে আৰু প্ৰভু যীশু গৈ আছিলে চেলাবিলাকৰ সৈতে শিষ্যবিলাকৰ সৈতে ন আৰু মাকে কান্দিছে বিধৱা মহিলাৰ এজনী এটাই ল'ৰা মৰি গ'ল কান্দিছে কোনোবা আহি কৈছে যীশু আহিছে এইফালেদি যীশু আহিছে সঁচা যীশু আহিছে যীশুৱে দেখিছে অসহায় মাতৃগৰাকী কান্দি আছে তেওঁৰ ল'ৰা মৰিছে প্ৰভুৰ অন্তৰত লাগিল এই পৃথিৱীত তেওঁৰ আৰু কোনো নাই তেওঁৰ ভৰসা আছিলে ল'ৰাটোৰ ওপৰত এইটো মৰি থাকিছে তেওঁ ল'ৰাৰ ওচৰত গৈছে চাঙিখন নমাব কৈছে নহয় মৃতদেহ লৈ অহা মানুহবিলাক কৈছে নমাই দিয়া ই মৰা নাই চবে কৈছে আৰে মৰা নাই ই মৰিছে প্ৰভুৱে কৈছে মৰা নাই হাই নামকাৰী পাতিছে উঠা উঠা উঠি বহিছে চবেই দেখিছে উঠি গ'ল মৰা মানুহটো হালেলুয়া মাকৰ হাতত দি দিছে এয়া লোৱা আমেন সেই প্ৰভু হয় প্ৰভু যীশু ক্ৰুচত মৰিলে ওচৰত দেখিছে মৰিয়ম কান্দি আছে তেওঁৰ মাতা মৰিয়ম তেওঁ জোহনক কৈছে তেওঁৰ শিষ্য জোহনক এয়া চোৱা তোমাৰ মাতৃ আৰু মাতা মৰিয়মক কৈছে এয়া চোৱা তোমাৰ পুত্ৰ মিলন কৰাই দিলে আৰু জোহনে মাতা মৰিয়মক লৈ গ'ল হালেলুয়া সেই প্ৰভু আমাৰ প্ৰভু হয় সেই প্ৰভুৱে আপোনাৰ দুখ জানে সেই প্ৰভুৱে আপোনাৰ কষ্ট জানে সেই প্ৰভুৱে আপোনাৰ প্ৰাৰ্থনা শুনে সেই প্ৰভুৰ ওচৰত আপুনি প্ৰাৰ্থনা কৰক সেই প্ৰভুৱে আপোনাক এই পৃথিৱীত অসহায় নকৰে এই পৃথিৱীত আপোনাক অসহায় নকৰে দুৰ্বল নকৰে সেই প্ৰভুৱে আপোনাক আশীৰ্বাদ দিব কাৰণ তেওঁ এটা আশীৰ্বাদৰ জীৱন দিবৰ কাৰণে ক্ৰুচত মৰিল পৃথিৱীত আহিল হালেলুয়া আৰু যি উঠি তেওঁ স্বৰ্গত আছে আৰু তেওঁ কৈছে 2-3জন য'ত গোট খাই প্ৰাৰ্থনা কৰে তাত মই উপস্থিত থাকোঁ আৰু এক মনেৰে কৰা প্ৰাৰ্থনা মই শুনো
হালেলুয়া। তেওঁ আমাক এটা জয়যুক্ত জীৱন দিব আহিছে। সেইকাৰণে কৈছে, মই যিটো ক'লোঁ প্ৰথম যোহন 4:5 যে যীশুখ্ৰীষ্টত বাহিৰে এই জগতক জয় কৰোতা আন কোন আছে? হালেলুয়া। তেওঁই জয় কৰোতা হয় আৰু সেই প্ৰভু আমাৰ প্ৰভু হয়। হালেলুয়া। গতিকে সেই প্ৰভুত আমি বিশ্বাস কৰি তেওঁৰ প্ৰেমত থাকোঁ হওক। তেওঁ আমাক যি জীৱন দিব খুজিছে এই পৃথিৱীত, আৰু এই পৃথিৱীৰ পৰা যোৱাৰ পিছত স্বৰ্গত, হালেলুয়া, এই অনন্ত জীৱন শেষ নহয়। আমি এই পৃথিৱী এৰি গ'লেও স্বৰ্গত আমি প্ৰভুৰ লগত থাকিব পাৰিম। হালেলুয়া। আমি চব মণ্ডলী থাকিব পাৰিম। আমাৰ ছাৰ দৈমালে থাকিব। হালেলুয়া। তাতো এনেকৈ ঈশ্বৰৰ স্তুতি প্ৰশংসা হ'ব। আমেন। বাইবেলে আমাক নিশ্চিতভাৱে কৈ আছে। গতিকে সেই জীৱনটো বিশ্বাসৰ দ্বাৰা আমি গ্ৰহণ কৰিব লাগে। বিশ্বাসৰ দ্বাৰাহে আমি পাম। আমেন। এফিচিয়া 2:8। গতিকে সেই বিশ্বাসত আমি বলৱান হোৱা হওক আৰু প্ৰভুৰ প্ৰেমত থাকোঁ হওক। মই মোৰ জীৱনৰ সাক্ষ্য দিলোঁ, আপুনিও আপোনাৰ জীৱনৰ সাক্ষ্য দিব। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। পিতা, পুত্ৰ, পবিত্ৰ আত্মাৰ নামত। আমেন। প্ৰেজ লৰ্ড। হালেলুয়া।